হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতি বতাহ দিয়াৰ বাবে আগফালে গোটেই পাথৰি লেতেৰা হৈ আছিল। সেইবাবে মানুহজনে মেগী অলপ খাই আকৌ চফা কৰাত লাগি গ'ল। মই আকৌ মনে মনেহে ভিডিঅ' কৰি আছোঁ, তেওঁ গম নাপায়। তাৰপিছত দুয়োৱে ভাত পানী খাই আজৰি হৈ অলপমান টাউনলৈ বুলি ওলাইছোঁ। আপোনালোকে বাৰু বিহু বজাৰ কৰিলেনে? লগতে এই দোকানখন বাৰু কোনে কোনে চিনি পাইছে? ফেচবুকত এইকেইদিন দেখি আছিলোঁ, সেইবাবে আমিও এপাক আহি গ'লোঁ। তাৰপাছত আকৌ ঘৰলৈ আহি এয়া সন্ধিয়া সময়ত কুৰকুৰি, চিপছ লগতে ভুজিয়াৰ চাট বনাই খাওঁ বুলি ভাবিলোঁ। এনেদৰে চাট বনাই খাই কিন্তু বহুত ভাল লাগে। আপোনালোকে যদি বনাই খাই নাই চোৱা তেন্তে এবাৰ খাই চাবচোন। ইয়াত সৰু সৰুকৈ পিঁয়াজ, জলকীয়া লগতে অলপ তিয়ঁহো কাটি দিছোঁ। বিলাহীও দিব পাৰে, কিন্তু মই কেঁচা বিলাহী খাই ভাল নাপাওঁ কাৰণে দিয়া নহ'ল। এনেদৰে মিক্স কৰি ল'লোঁ। আমাৰ মেগী লগতে কুৰকুৰি আৰু চিপছৰ চাট ৰেডি হৈ গ'ল। আৰু এতিয়া এখন ধুনীয়া মুভি চালোঁ। আজিলৈ তেন্তে ইমানেই। আকৌ লগ পাম আন এটি মিনি ব্লগত।